হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামের বিরুদ্ধে বিকৃত মন্তব্য করে সদ্য বহিষ্কৃত বিজেপির মুখপাত্র নুপুর শর্মাক সমৰ্থন কৰি ফেচবুক পোষ্ট দিয়া ৰাজস্থানৰ উদয়নগৰ নিবাসী কানহাইয়া লালক অন কেমেৰাত গাইছ মোহাম্মদ আৰু ৰিয়াজ আহমেদে হত্যা কৰা কাণ্ডক আমি অসমীয়া পৰিষদে তীব্ৰ ভাষাত গৰিহণা দিছোঁ, ধিক্ষাৰ দিছোঁ। এনে কাৰ্য ইছলামৰ নীতি আৰু আদৰ্শৰ পৰিপন্থী। এনে ইছলামৰ নীতি আৰু আদৰ্শৰ পৰিপন্থী কাৰ্যই মুছলমানসকলক কোনো উপকৃত নকৰে, বৰং তেওঁলোকক বিপদগ্ৰস্তহে কৰিব। গতিকে কানহাইয়ালালক হত্যা কৰা উক্ত জল্লাদ দুজনৰ মাথন কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিলেই নহ'ব, তেওঁলোকৰ শিপা ক'ত তাক বিচাৰি উলিয়াব লাগিব। কিয়নো তেওঁলোকৰ শিপা, তেওঁলোকৰ পুলি পোখা উভালিব নোৱাৰিলে এনে কাৰ্য পুনৰ সংঘটিত হৈ থাকিব। গতিকে উক্ত জল্লাদ দুজন তথা তেওঁলোকৰ এই কাণ্ডত কোন পক্ষ জড়িত আছে তাক বিচাৰি উলিওৱাৰ কাৰণে উচিত তদন্তৰ আমি দাবী কৰিছোঁ। অতি সোনকালে চৰকাৰে উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিব লাগে।